বিহু হেপী বিহু মাতি দিয়াচোন লাও খাও খাও বেঙেনা খাও বছৰে বছৰে বাঢ়ি যা মায়েৰে খুৰু বাবে খুৰু তাই বিবৰ ধুনীয়া So guys, yes, চাওক তোমাৰ বিহু উৰুকা বুলি তোমাৰ এয়া ডলাত তোমাৰ লাও বেঙেনা হালধি এয়া দীঘলতি পাত মাখিলতি পাত চাওক এয়া হাতীত বিন্ধাই পেলাই মই লৈছোঁ তোমাৰ হালধি তোমাৰ এয়া লাও আৰু এয়া গেটৰ সন্মুখত তোমাৰ গমাৰি গছৰ ঠানি এইটো আমাৰ পৰম্পৰা হয় এনেকুৱা বান্ধি দিয়া হয় তোমাৰ আজি হৈছে তোমাৰ গৰু বিহু আৰু এই দাদাজনে দেখিছে গৰু গা ধুৱাইছে আৰু সকলোৱে এটা কথা জানে যে গৰুক যেতিয়া গা ধুওৱা হয় মানে দীঘলতি পাত আৰু মাখিলতি পাত যেতিয়া মানে মৰা যায় তেতিয়াহ'লে জনবিশ্বাস অনুসৰি মানে গৰুৰ যিটো নোম মানে দীঘল হয় বুলি জনবিশ্বাস চাওক কিদৰে দাদাজনে গৰুটো গা ধুৱাইছে কি সুন্দৰ দৃশ্য আমাৰ অসমীয়া সমাজত এটা পৰম্পৰা যিটো মন্ত্ৰ আছে যেতিয়া গৰুৱে কোবোৱা যায় তাক এই দাদাজনে ক'ব দিয়া চাওক লাও খাও খাও বেঙেনা খাও বছৰে বছৰে বাঢ়ি যা মায়েৰে সুৰ বাপেৰে সুৰ তই হবি বৰ গৰু ইয়া ধূপ ইয়া আমাৰ পৰম্পৰা অসমীয়া সমাজত ইয়া কুঠাৰ ক্ৰদ দা ইয়া মূৰা ইয়া পীৰা ইয়া চাইকেল ঘৰ চাইকেল দুখন মই দিছোঁ আৰু ইয়া তোমাৰ চকীৰ ওপৰত তোমাৰ বিচনী ইয়া মূৰা ইয়া ঢোল এতিয়া মই গৈ আছোঁ তোমাৰ থানলৈ নিয়ম ইয়া মই সোমাইছোঁ ইয়া চাওক ইয়া আমাৰ আগৰ পৰম্পৰাৰ পৰা আমাৰ গাঁৱত চলি আছে এনেকুৱা নিয়ম চাওক এনেকুৱা কৰা হয় আজি আছে বিহুৰ প্ৰথমটো দিন তোমাৰ উৰুকা আৰু এতিয়া মই গৈ আছোঁ তোমাৰ গুৰখীয়া থানলৈ এই মে কলপাততে মানে তোমাৰ গুৰ মিঠাই আৰু চিৰা সান্দহ আৰু তোমাৰ পিঠা পনা সেয়া চাওক সকলোৱে মানে পৰম্পৰা নিয়ম মানে সকলো গাঁৱৰ ডেকা ল'ৰা যিবিলাক মানে সৰু সৰু ল'ৰা ছোৱালী তোমাৰ এনেকুৱা লৈ অনা হয় ইয়াৰ থানলৈ তামোল কাটি আছে তাৰ লগতে ইয়াৰ চাওক গুৰ ইয়াৰ হৈছে শুকান পিঠা ইয়াৰ চাওক চিৰা ইয়াৰ পদূলি সন্মুখত তোমাৰ জাক দিয়া গৈছে
ফাইনেলি আজি তোমাৰ উৰুকা হয় আৰু দেউতাৰ কাৰণে এয়া স্পৰ্টিং ল'লোঁ এয়া দাদাক দিছোঁ এয়া তোমাৰ মাৰ কাৰণে এয়া বোলাছ এয়া তোমাৰ এয়া আমাৰ মাইনাৰ কাৰণে এয়া আমাৰ বইনাৰৰ কাৰণে দা পেকিং কৰি দিয়া তোমাক কিবা ক'ব নেকি বিহু বুলি দা বিহু বুলি ভাল শুভেচ্ছা এটা দে হয় 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 আৰে খবৰ কেনেকুৱা ভাল না বিহু কেনেকুৱা গৈছে মোটামুটি টুকটাকে চলিছে ইমান বেয়াও নহয় ভালো নহয় হয় হয় ভাল আৰু যি নহওক